Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ বাবে পাতদিয়া মাছৰ ৰেচিপি এটা লৈ আহিছো। আশা কৰো আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব। যদি আপোনালোকৰ এই ৰেচিপিটো চাই ভাল লাগে তেতিয়াহলে ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব। আৰু লগতে আজি যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেতিয়াহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি অলটোত প্ৰেছ কৰিব যাতে মই নতুন ভিডিও আপলোড দিলে আপোনালোকে নটিফিকেশনসমূহ সোনকালে পাই যায় আৰু লগতে এই ৰেচিপিটো চাই কেনেকুৱা লাগে কমেন্ট কৰি জনাব। তেতিয়াহলে আহকচোন আজিনো পাতদিয়া মাছ কেনেকৈ বনাও আৰু ইয়াৰ বাবে আমাক কি কি লাগে ভিডিওটো স্টাৰ্ট কৰো। পাতদিয়া মাছৰ দিবৰ কাৰণে এয়া অলপমান মছন্দৰী শাক লৈছো, কেইখিলামান মানধনিয়া পাত লৈছো। যদি আপোনালোকৰ ওচৰত ধনিয়া থাকে তেতিয়াহলে ধনিয়া দিব পাৰে। এটা কেঁচা জলকীয়া, হৰকৈ কেইফুটামান নহৰু, এডোখৰ আদা আৰু 2 চামুচ সৰিয়হ লৈছো। সৰিয়হখিনি প্ৰায় 1 ঘণ্টামান আগতেই পানীত তিয়াই সিচিলো আৰু এতিয়া এই গোটেইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই লৈছো। এতিয়া পিছতে গোটেই নহৰুখিনি দি দিয়া নাই, আধাহে দিছো আৰু জলকীয়া আপোনালোকে বেছিকৈ খালে বেছিকৈ দিব পাৰে। আৰু এতিয়া ইয়াতে অকণমান নিমখ দি দিছো আৰু এতিয়া অকণমান পানী দি লৈছো আৰু এতিয়া এইখিনি একেবাৰে মিহি পেষ্ট বনাই লম। আৰু এয়া তলপেটি মাছ লৈছো। পাতত দিলে মাছৰ তলপেটি ললে বেছি ভাল হয়। আৰু এতিয়া ইয়াত গোটেই মিক্সচাৰখিনি দি লৈছো। জাৰটো অলপ লাগি আছিল কাৰণে পানী অকণমান দি ইয়াতে আকৌ দি ললো আৰু এয়া 2 চামুচ কেঁচা মিঠাতেল দিছো আৰু এয়া সোৱাদ অনুযায়ী অকণমান নিমখ দিছো। অথনি পিছতে নিমখ কমকৈ দিছিলো সেই কাৰণে এতিয়া আকৌ অলপ দি ললো আৰু এতিয়া এই গোটেইখিনি ভালদৰে সানি লম। মাছ কেইপিস ভালদৰে মেৰিনেশ্যন কৰা হৈ গল। এতিয়া এইখিনি প্ৰায় 1 ঘণ্টামান সময় কাৰণে ৰেষ্ট হ'ব দিম। এয়া কলপাত লৈছো। কলপাত কেইখিলা ভালদৰে ধুই ৰ'দত দি লেৰেলিবলৈ দিছিলো কাৰণ কলপাত কেইখন ভালদৰে লেলাই নললে বান্ধোতে ফাটি যাব। আৰু এতিয়া এখন কলপাতত এপিস মাছ আৰু অকণমান পেষ্ট দি লৈছো আৰু ওপৰত এফাল জলকীয়া, এটা গোটা নহৰু আৰু মিহি মিহিকৈ অলপ নহৰু কাটি দি লৈছো। পাতদিয়া মাছত নহৰু হৰকৈ হলে খাই বেছি ভাল লাগে সেইকাৰণে মই অলপ হৰকৈ দিছো আৰু এতিয়া সাৱধানেৰে ভিডিওত দেখুৱাৰ দৰে মেৰিয়াই লৈছো। এতিয়া এডাল খুঁটাৰ সহায়ত ভিডিওত দেখুৱাৰ দৰে বান্ধি লম। আপোনালোকে নিজৰ সুবিধা অনুযায়ী যেনেকৈ পাৰে তেনেকৈ মেৰিয়াই ভালদৰে বান্ধি ল'ব। আৰু এয়া মাছৰ টোপোলাটো ৰেডি হৈ গল। এতিয়া একেদৰে বাকি কেইটাও মেৰিয়াই ভালদৰে বান্ধি লম। মাছৰ টোপোলা কেইটা মেৰিয়াই ভালদৰে বান্ধি ৰেডি হৈ গল। আৰু লো ফ্লেমত 4 মিনিটমান সময় তাৱা এখন গৰম কৰি ললো। এতিয়া ইয়াত 2 চামুচ মিঠাতেল দিছো যাতে টোপোলা কেইটা ইয়াত লাগি নধৰে। এতিয়া ইয়াত মাছৰ টোপোলা কেইটা দি লৈছো। এতিয়া ইয়াত ঢাকনি লগাই দিছো আৰু গেছৰ ফ্লেমটো লো কৰি ৰাখিছো। পাতদিয়া মাছ এনেদৰে কেৰাহী বা তাৱাত বনালে একেবাৰে লো ফ্লেমতে বনাব লাগে। প্ৰায় 7-8 মিনিটমান সময় পিছত ঢাকনি অঁতাই লৈছো আৰু এতিয়া টোপোলা কেইটা লুটিয়াই লৈছো। এতিয়া আকৌ প্ৰায় 10 মিনিটমান সময়ৰ কাৰণে ভালদৰে সিজিবলৈ ঢাকনি লগাই দিছো। প্ৰায় 10 মিনিটমান সময়ৰ পিছত এতিয়া আকৌ মাছৰ টোপোলা কেইটা লুটিয়াই লৈছো। এনেদৰে কেৰাহী বা তাৱাত কলপাতত মাছ দিলে লো ফ্লেমতে এনেদৰে উলটপালট কৰি প্ৰায় 20 পৰা 25 মিনিটমান সময় সিজালেই হৈ যাব। এতিয়া আকৌ প্ৰায় 8 মিনিটমান সময়ৰ কাৰণে ঢাকনি লগাই দিছো আৰু এয়া 8 মিনিটমান সময়ৰ পিছত আমাৰ পাতদিয়া মাছ ৰেডি হৈ গল। এতিয়া গেছটো অফ কৰি দিম আৰু এইকেইটা অলপ ঠাণ্ডা হ'বলৈ দিম। টোপোলা কেইটা অলপ ঠাণ্ডা হোৱাৰ পিছত ইয়াৰে এটা খুলি দেখাইছো।
এয়া দেখিছে ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু এয়া দেখিছে খুবেই ধুনীয়াকৈ সিজি গৈছে। খোৱা আগে আগে শেষত ইয়াত অকণমান নেমু টেঙা চেপি দিছোঁ। এয়া আমাৰ কলপাতত দিয়া মাছ খাবলৈ ৰেডি হৈ গ'ল। আপোনালোকেও মই বনোৱাৰ দৰে ডাঙৰ মাছ সৰিয়হ আৰু মচন্দৰীৰ লগত এনেদৰে কলপাতত দি খাই চাব। সঁচাকৈ খাবলৈ খুবেই ভাল পাব। গতিকে অন্য এটা নতুন ৰেচিপিৰ সৈতে আকৌ এবাৰ আহিম। আজিলৈ আহোঁ, বাই বাই।